অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ সুতাখনং সুবৰ্ণ বৰ্ণ মমলং অগ্নিজ্যোতিৰূপায় নমঃ। ভোগালীৰ ভোগেৰে মেজি ৰুমেৰে ভোগালী বিহুৰ অগ্নিকুণ্ডৰ উষ্ণতাই আপোনাৰ জীৱনটো সুখ আৰু ইতিবাচকতাৰে ভৰাই তোলক। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। উৎসৱমুখৰ ভোজ আৰু উদযাপন আপোনাৰ হৃদয়ত আনন্দৰ অনুৰণন হওক। সূৰ্যৰ উদয় মানেই উৰুকাৰ ৰাতিৰ প্ৰস্তুতি আৰম্ভ। কেৰাহী গোটোৱা, ভেলাঘৰ বনোৱাত সকলো মানুহ ব্যস্ত। এইকণতে কৈ থওঁ যে আমাৰ গাঁৱৰ সমূহ ৰাইজৰ হৈ এটাই মেজি বনোৱা হয় আৰু সেই এটা মেজিৰ তলতে সকলোৱে সেৱা আগবঢ়ায়। কিছুৱে নিজৰ মনৰ আশা পূৰণৰ বাবে সমাজৰ বাবে কিছু বস্তু আগবঢ়ায়। ইয়াৰ লগতে পৌৰাণিক কাৰ্য হিচাপে সৰু সৰু ল'ৰা ছোৱালীক মৰ্টন বিলায়। সমাজক সাক্ষী কৰি গৰখীয়াসকলক বস্তু আগবঢ়ায় আৰু গৰাকীয়ে গৰখীয়াসকলৰ আগত আঁঠু লৈ মনৰ আশা ব্যক্ত কৰে আৰু গৰখীয়াসকলে মন উজাৰি আশীৰ্বাদ দিয়ে। গাঁৱৰ বুঢ়া মেথাৰ সহযোগত গোটেই গাঁওখনৰ মংগলৰ বাবে এটাই মেজি নিৰ্মাণ কৰা হয়। গাঁৱৰ এই মেজিৰ অগ্নিকুণ্ডৰ উষ্ণতাই আপোনাৰ জীৱনটোৰ দুখসমূহ জ্বলাই বিনাশ কৰে। মেজি উঠোৱাৰ লগে লগে এতিয়া সময় ভোগালী বিহু উভৈ নদী কৰি খোৱাৰ। সমূহ গাঁওবাসীয়ে মিলি একেলগে এসাঁজ তৃপ্তিৰে খোৱা হয়। খাই হোৱাৰ পিছতে ঠাণ্ডা দিনৰ বিশেষ ডাঙৰকৈ জুই একুৰা জ্বলাই সকলোৱে আনন্দ কৰে। বিহুৰ এই বিশেষ দিনটোত সকলোৱে স্মৃতিবোৰ ধৰি ৰাখিবলৈ ফটো মৰাৰ লগতে বিহু মাৰি সকলোৱে আনন্দ কৰে। আৰু আমাৰ গাঁৱৰ বৰ্তমানৰো বিশেষ চুৰ কৰা পৰ্ব আমাৰ ল'ৰাহঁতে ইতিমধ্যে আৰম্ভ কৰিয়েই দিলে। কাৰোবাৰ ঘৰৰ গঁৰাল যদি খালী থাকে মানুহ উঠাই খুজি অনাৰ নিয়মো কিন্তু আমাৰ গাঁৱৰ এটা সুকীয়া পৰিচয়। মাজে মাজে ঠাণ্ডাৰ পৰা বাচিবলৈ ৰাস্তাই খেৰ জ্বলাই গাটো গৰম কৰি অহা হয় আৰু এনেদৰে গোটেই ৰাতি আমাৰ চুৰৰ পৰ্ব চলি থাকে। এটা সময়ত সকলোৱে চুৰ কৰি অনা মাংস পুনৰ মেজি ঘৰত আনি বনাই খোৱা হয় আৰু এনেদৰেই আমাৰ উৰুকাৰ ৰাতিৰ সমাপ্তি হয়। পুনৰ এবাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।